Hello guys, welcome back to my channel PD ASSAM notice vlog. আজি আমি কামাখ্যা মন্দিৰ যাবলৈ ওলাইছো। মোৰ লগত আছে ভিন্দ বাইদেউ আৰু জেঠিমা। আমি গোটেইটা আছে কামাখ্যা মন্দিৰ যাম। সিহঁতে আহি আছে পিছফালে। তেনেহ'লে চাই থাকিবা আজিৰ ভিডিঅ'টো। গাইস এখন গাড়ীত যাম আমি। তো ৰখি আছে দাদাই কেতিয়াৰ পৰা উঠা। এয়া বাইদেউ ভিন্দ জেঠিমা। গুণ ঐ খুলে দিয়া তুমি গুণ গুণ কতে টোপনি লাগিছে। চব গাইছ আমি ফাইনেলি কামাখ্যা মন্দিৰ আহি পালোঁ। এতিয়া গৈ আছোঁ আগলৈ ভিতৰলৈ গৈ আছোঁ। এয়া ভিন্দ আৰু জেঠিমা পিছফালে আছে আহি আছোঁ। আমি গৈ আছোঁ এতিয়া। চ' গাইছ এয়া চাওক মানুহ কিমান আহিছে। গাইছ এয়া বাইদেৱে ছাতি ধূপ এইবোৰ লৈ আছে আৰু প্ৰসাদ চসাদ এইবোৰ লৈ আছে। চ' গাইছ ইয়াতে সকলোৱে ছাতি ধূপ জ্বলায় আৰু গাইছ আমিও ছাতি ধূপ জ্বলাব আহিছোঁ। ৰেডি কৰি আছে আৰু চাই থাকিব ভিডিঅ'টো। গাইছ আমি সেৱা চেৱা কৰি আহিলোঁ, পূজা চূজা কৰি। এতিয়া ফটো চটো উঠোঁ আৰু চাই থাকিব ভিডিঅ'টো। গাইছ এয়া চাওক কিমান মানুহ আহিছে কামাখ্যা মন্দিৰত। আৰু গাইছ কামাখ্যা মন্দিৰত কেমেৰামেনৰ অভাৱ নাই। ইয়াত চব কেমেৰামেন কেমেৰা লৈ লৈ ৰখি আছে। ফটো উঠিলে হ'ল খালি। গাইছ আমাৰ ফটো আহি গ'ল। এয়া এইখন এখন আৰু এইখন। তো গাইছ আমি কিয় আহিছোঁ গম পাইছে কিজানি। গুণৰ কাৰণে পাৰাইটো উৰাই দিবৰ কাৰণে আহিছিলোঁ। হৈ গ'ল এতিয়া গৈ আছোঁ আৰু ঘৰৰ কাৰণে।
গৈ আছোঁ আৰু পূজা চূজা কৰা হ'ল। আৰু গাইছ আমি কামাখ্যা মন্দিৰত ভোগ খাই ল'লোঁ মন্দিৰৰ। চ' আপোনালোকে যদি খাব বিচাৰে চ' খাব পাৰিব। তাৰ কাৰণে এটা কুপন দিয়ে, এইটো কুপনটো ল'ব লাগিব, তেতিয়া খাব পাৰিব ভোগ। আৰু গাইছ মন্দিৰৰ ভোগ খাই বহুত ভাল লাগে। টোপনি ঐ হেল্ল' গাইছ, আমি ঘৰ আহি পালোঁ। যি গা বেয়া লাগি আছিল ৰাতিৰ পৰা যাব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ। ত' গাইছ ভিডিঅ'টো কেনে পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে যিসকলে কৰা নাই, আৰু ভিডিঅ'টো ছাপোৰ্ট কৰিব সকলোৱে। গাইছ আৰু ভিডিঅ'ত লগ পাম। আজিলৈ বিদায়। আইতা কাপোৰযোৰ লাগে, এইটো আইতা হয়। একো নহয়, ফুৰিব আহিছে। মোৰ বিয়া হ'ব ৰ'ব, বিয়া গাইছ এয়া আইতা হয়। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বিদায়।